গিবন কুশীলৱ নাট্যগোষ্ঠীৰ 23তম প্ৰতিষ্ঠা দিৱসটি আজি নকছাৰী জাতীয় বিদ্যালয়ৰ প্ৰাংগণত আয়োজিত কৰা হয়। মৰিয়নি নকছাৰীৰ অপেশাদাৰী নাট্যগোষ্ঠী গিবন কুশীলৱ নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠা দিৱসৰ পুৱা পতাকা উত্তোলন কৰে সভাপতি কমলজ্যোতি গগৈয়ে। ইয়াৰ পাছতেই নাট্যগোষ্ঠীৰ প্ৰতিষ্ঠাপক সঞ্চালক ডক্টৰ জিন্তু হাজৰিকা, নাট্যশিল্পী পৱন ফুকন, বিপিন বৰা, কংকন বৰুৱা আৰু মৌচুমী হাজৰিকালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰে মৰিয়নিৰ বিশিষ্ট নাট্যকাৰ ৰঞ্জিত গোহাঁই বৰুৱাই। যুটীয়া সম্পাদক পঞ্চানন দুৱাৰা আৰু ফটিক গগৈয়ে অনুষ্ঠানৰ আঁত ধৰে। ইয়াৰ পাছতে ডক্টৰ জিন্তু হাজৰিকাৰ ৰচিত তথা পঞ্চানন দুৱাৰা সত্যজিৎ গগৈ পৰিচালিত যুঁজাৰু দ্য ফাইটাৰ নাটকৰ শুভাৰম্ভ কৰে নকছাৰী জাতীয় বিদ্যালয়ৰ অধ্যক্ষা ৰাজশ্ৰী বৰুৱাই। কমলজ্যোতি গগৈৰ ৰচনাৰে মুনীন্দ্ৰ গগৈ পৰিচালনাত বীৰ ৰঙাম নাটকৰ এক প্ৰাৰম্ভিক দৃশ্য প্ৰদৰ্শন কৰা হয়। অভিনেত্ৰী দীপিকা দত্ত, পঞ্চানন দুৱাৰা, বজেন দাস অভিনয় উপস্থাপন কৰে। সংগীত মনজিত মাজুলীৰ। ইয়াৰ পাছতে মৰিয়নি জ্যেষ্ঠ নাগৰিক মঞ্চৰ দ্বাৰা সমৰেশ চক্ৰৱৰ্তী ৰচিত আশীষ মালাকাৰ পৰিচালিত পুৰস্কাৰপ্ৰাপ্ত নাটক সপোন ভঙাৰ গান মঞ্চায়নৰ শুভাৰম্ভ কৰে নকছাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ উত্তম বৰুৱাই। বিয়লি ন পুৰণি শিল্পীৰ অন্তৰংগ আলাপৰে প্ৰতিষ্ঠা বিশ্ববিজয়ী নওজোয়ান বিশ্ববিজয়ী নওজোয়ান বিশ্ববিজয়ী নওজোয়ান বিশ্ববিজয়ী নওজোয়ান এক স্বাভিমানী যুঁজাৰু জাতি। অসমীয়া জাতিয়ে মাৰিবও পাৰে, মৰিবও পাৰে। অসমীয়া জাতিৰ বাবে যিসকল মহান বীৰ বীৰাংগনাই নিজৰ সৰ্বোচ্চ ত্যাগ স্বীকাৰ কৰিলে আমি সকলোকে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আহক আমি সকলোকে আমাৰ জাতীয় সংগীতেৰে আমি সেই মহান বীৰ বীৰাংগনাক শ্ৰদ্ধা জনাই আমাৰ নাট্য নিবেদন সামৰণি মাৰোঁ। দেখে না তাৰ ৰিজাল্ট কিনো কথা কিনো হ'ল কওকচোন। এতিয়া মোৰ ল'ৰা বিদেশত থাকি এমাহত যিমান টকাৰ দৰমহা পায় সেয়া তুমি কল্পনা কৰিব নোৱাৰা। ইমান টকাৰ মালিক হৈ আপুনি কি কৰিব কওকচোন। মৃত্যুৰ পাছত আপুনি কি এই টকাবিলাক লগত লৈ যাব? আমাৰ কিমান বিলাসিতাৰ কি প্ৰয়োজন আছে? আমি মাত্ৰ ঘৰখনত মানুহ তিনিটা, আমাৰতো ইমান বিলাসিতাৰ কোনো প্ৰয়োজন নাই। আপোনাৰ মগজত কেৱল এনিটাইম টকা টকা আৰু টকাৰ গন্ধ। টকা লাগিব, টকা লাগিব। আজিৰ দিনত টকাৰ বহুত প্ৰয়োজন আছে। টকা নহ'লে তুমি সচ্ছলতাৰে আজিৰ দিনত জীৱন নিৰ্বাহ কৰিব নোৱাৰা। এতিয়া হ'ল বিশ্বায়নৰ যুগ। ইণ্টাৰনেট আৰু ছেটেলাইট সেৱাৰ যোগেদি মানুহে পৃথিৱীখন হাতৰ মুঠিৰে টানি আছে। সেইবাবে কৈছোঁ টকাৰ প্ৰয়োজন আছে, টকাৰ কথা ভাবিব হবে। কেতিয়াও হ'ব নোৱাৰে। এই সকলোবিলাক আপোনাৰ কাৰণে হৈছে। আপুনি বিকট স্বাস্থ্যকৰ। আপুনি শান্ত হওক, আপুনি ধৈৰ্য ধৰিব। নাই বিবেক, সি মোৰ লগত বিশ্বাসঘাতকতা কৰিছে। সি কেৱল আপোনাৰ লগতে বিশ্বাসঘাতকতা কৰা নাই খুৰী, সি সমগ্ৰ দেশ মাতৃৰ লগত বিশ্বাসঘাতকতা কৰিছে। নহ'লে ইমান কম সময়ৰ ভিতৰত নিজৰ জন্মভূমিখন সি পাহৰি যায় নে খুৰী? মোৰ ভুল হৈ গ'ল। আপোনাৰ
যি শত্ৰুক মই মোৰ গৰ্ভত স্থান দিছিলোঁ তাৰ লগত মই কথা পাতিবই লাগিব। মই তালৈ ফোন কৰিম। তাৰ লগত কথা নাপাতিব মণি, সি এটা কুৰাংগা, তাৰ লগত আমাৰ কোনো সম্পৰ্ক নাই। নাই, মই আপোনাক কৈছো নহয়, আপুনি আৰু মোক বাধা দি নাৰাখিব। মই তাৰ লগত কথা পাতিম। হেল্ল' অভি, মই তোৰ মাৰে কৈছো, তোৰ কিহৰ ইমান ব্যস্ততা? তোৰ মাৰকো অকমান সময় দিব নোৱাৰ? ইমান দিনৰ শিক্ষা, মৰম, ভাল পোৱা, আন্তৰিকতা, এই সকলোবোৰ পুতুকাৰ ফেৰ হৈ গ'ল ন? মই কি কৰোঁ? কি কলি? আমি এতিয়া